Hey guys, কি খবৰ আপোনালোকৰ পম্পী ব্লগ তৰফৰ পৰা আপোনালোক সকলোকে অসমীয়া বাপতি এখন ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ বহুত শুভকামনা থাকিল। এই ৰঙালী বিহুটি আপোনালোকে ভাল ধৰণে উদযাপন কৰক আৰু সকলোৰে জীৱনটি ৰঙীন হৈ পৰক তাকেই কামনা কৰিছোঁ। সো আজি হ'ল 1 বহাগ আৰু আজি মানুহ বিহু বহাগৰ প্ৰথমটো দিন আৰু আমাৰ ইয়াত কিন্তু হদিয়াত বিশেষকৈ বেলেগ ঠাইৰ কথা নাজানো আমাৰ হদিয়াত মানে এই বিহুৰ এসপ্তাহ পাছতহে বিহু হ'ব কিয়নো আমাৰ মানে ইয়াত ঐতিহ্যমণ্ডিত হাল কেইখন আছে 4খন হাল আছে আৰু সেই হালৰ অনুপাতে মানে হালৰ নিয়ম অনুসৰি অতীজৰ পৰা চলি অহা বুঢ়া বুঢ়ী হালত যেতিয়ালৈকে আমাৰ ইয়াত পূজা নিদিয়ে তেতিয়ালৈকে বিহু উদযাপন কৰিব নোৱাৰে বিহু মানে একোৱেই কৰিব নোৱাৰে সো তাত আমাৰ অহা বুধবাৰ বিহু মানে পূজা কৰিব পূজাৰ পাছতে আমাৰ ইয়াত বিহু উদযাপন কৰিব পাৰিব সো আমাৰ ইয়াত অকমান দেৰি হয় এতিয়া আৰু কোনোবাই আপোনালোকক শুভেচ্ছা এটা দিব চাবচোন বাৰু নমস্কাৰ মই পম্পী ব্লগ মানে তাইৰ হাজবেণ্ড ৰূপম ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে এতিয়া দেখাম আপোনালোকক বিহুৰ কাৰণে কি বজাৰ কৰিলোঁ কি নাই কৰা গোটেইখিনি আপোনালোকক দেখাম তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈ বিহু বজাৰ হৈ গ'ল যিহেতু বিহুটো আমাৰ ইয়াত দেৰি হয় কি ল'লোঁ মই দেখাইছোঁ ৰ'ব এইযোৰ হৈছে পলিপাটৰ কাপোৰ মিক্স পাট হয় পলিপাট নহয় মিক্স পাটৰ কাপোৰ এযোৰ ল'লোঁ এয়া দহি বটা আধা হৈ আছে নিজে বাতি আছোঁ দহি কেনেকুৱা লাগিছে কাপোৰযোৰ আপোনালোকে জনাব বিহুৰ কাৰণে লৈছোঁ এযোৰ আৰু এইটো কালাৰ মোৰ বহুত ভাল লাগে আগতেও এনেকুৱা এযোৰ কালাৰ আছে চ' মই এবাৰো মানে অকণমান ইয়াতকৈ অকণমান লাইট কালাৰটো লৈছোঁ পিংকত মিক্স পাট হয় কাপোৰযোৰ আজিকালি প্ৰায় এনেকুৱা কাপোৰ চলিছে চ' আপোনালোকে কেনেকুৱা লাগিলে জনাব মোৰ কাপোৰযোৰ তো এতিয়া মোৰ যোৰ দেখুওৱা হৈ গ'ল তো এতিয়া দেখাম মাহঁতৰ কাপোৰ কেইযোৰ এয়া এইযোৰ আনিছোঁ মাৰ কাৰণে মোৰ শাহু মাৰ কাৰণে আনিছোঁ চ' এইযোৰ এচি কটন কাপোৰ হয় আপোনালোকে কেনেকুৱা লাগিছে জনাব আচলতে মই গৰমত পিন্ধি ভাল পাব বুলি এনেকুৱা এযোৰ কাপোৰ আনিছোঁ গোটেইযোৰ খুলি নিদিওঁ অকণমানকৈ দেখাইছোঁ এইযোৰ আৰু কালাৰটো মোৰ বহুত ভাল লাগিছে আৰু মায়েও বহুত ভাল পাইছে দেখাইছিলোঁ আৰু অৰেঞ্জ টাইপৰ হয় পাতলা অৰেঞ্জ তো এইযোৰ আপোনালোকৰ কেনেকুৱা লাগিলে জনাব স্পেচিয়েলি বিহুৰ কাৰণে আনিছোঁ মাহঁতৰ কাৰণে আৰু এইযোৰ আনিছোঁ মোৰ নিজৰ মাৰ কাৰণে এইযোৰ পিংক একেই হয় কাপোৰ কেইযোৰ এচি কটনে হয় কিন্তু কালাৰটো বেলেগ বেলেগ হয় এইযোৰ মানে কটনে হয় এয়া দুইজনী মাৰ কাৰণে একে আনি দিছোঁ কটন হয় কিন্তু মানে কালাৰটো বেলেগ বেলেগ হয় ইয়াত মাৰ ইয়াত পিন্ধিব তাৰ মাৰ তাত পিন্ধিব এইযোৰ আপোনালোকৰ কেনেকুৱা লাগিল জনাব আপোনালোকৰ এইযোৰ আনিছোঁ মোৰ পেহীৰ কাৰণে মোৰ নিজৰ পেহীৰ কাৰণে আনিছোঁ যিহেতু পেহী আৰু মা একেলগে থাকে ওচৰা ওচৰিকৈ কাৰণে কাপোৰযোৰ কেনেকুৱা লাগিলে জনাব এইযোৰ গৰমত পিন্ধি বহুত ভাল পাব আৰু পেহী যিহেতু বগা আছে কালাৰটো পোৱাব পেহী পিয়ৰ কটন হয় এয়া হৈছে মোৰ দেউতাৰ কাৰণে সৰু দেউতা টি চাৰ্ট এটা আৰু আনিছোঁ এইটো মোৰ পেহা কাৰণে টি চাৰ্ট ৰাউণ্ড টি চাৰ্ট আৰু আনিছিলোঁ ৰূপমৰ কাৰণে দুটা এনেকুৱা টি চাৰ্ট আনিছিলোঁ সেইটো য়েল্ল' হয় আৰু এটা ৰেড আনিছিলোঁ সেইটো পিন্ধিলে সি কৈছে যে বিহুত পিন্ধিবলৈ তাৰ বহুত মানে লাজ লাগে বহুত নতুন কাপোৰ পিন্ধিবলৈ চ' সি আগতীয়াকৈ পিন্ধিলে আৰু এটা এইটো দুটা তো এয়াই আছিলে মোৰ বিহুৰ উপহাৰ হিচাপে মাহঁতক দিবলগীয়া কাপোৰখিনি দেখালোঁ আপোনালোকক চ' কাপোৰখিনি আপোনালোকৰ কেনেকুৱা লাগিল জনাব এবাৰ পুনৰবাৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল ধন্যবাদ